এতিয়া তৰাদিবি গৈ আছোঁ 3খন বাইক লৈ যাম আমি এয়া এখন বাইক এখন চলাব বিজয় এখন চলাব এখন যোন নহ'লে বাস্তৱ চলাব আৰু এখন মোৰ যাম এতিয়া তৰাদিবি ৰাজা বাইকক আনিব যাব কৈছে এতিয়া যাম হয় নিশ্চয় আমি মানে আজি নদী কিনাৰত যাম ন গাইছ চাব ভিডিঅ' আৰু কপলি কিনাৰত যাম ঠাণ্ডা ঠাণ্ডা পানী সে নাহেংগি ইয়াৰ এখন গাড়ী দেখা বাস্তৱ তো সাইড দে যাবলৈ আজা পিছে হাই ব্ৰ জংগি এইটো বোলে ধুনীয়া ককাই ফালে যাম এতিয়া তৰাদিবি যাম আমি বেক কেমেৰা দিছোঁ আমাৰ ইখন সৰিয়হ বাগান দেখুৱাব মানে গাইজ বিৰাট ধুনীয়া সৰিয়হ বাগান ভালদৰে দেখুৱাওক ভালদৰে বেলেগ ধুনীয়া গাইজ নপৰিলে হৈছে আৰু গাইজ এইখন আমাৰ তামোল বাগান ইমান ধুনীয়া অতি সুন্দৰ তামোল কিমান সুন্দৰ অতি সুন্দৰ দেখি অসমৰ জেগা ভাল হ'বই ন নিজৰ জেগা হয় নিজৰ আমাৰ যেন এইটো কালাই কিবা আমাক ভুকি আছে গাইছ কি কবি আৰু আমাৰ ছেকেণ্ড মোহন দা আগত আহি আছোঁ আমাৰ ছেকেণ্ড মোহন দা আমাৰ পিকনিটো বিৰাট ধুনীয়া লাগিছে দেই আমাৰ মোহন দা মাস্কখন বাই তলত নামি আহে কি কবি আৰু বহুত ভাগৰ লাগিছে ৰাস্তা কি বেয়া অলপ ডাউন আছে বহুত ডাউন আছে ইয়াৰ ৰাস্তাটোৰ পৰা ৰাস্তাও ভাল নহয় অৱস্থা নাই ৰাস্তাৰ ইমান চাইকেল কিবা ঠেলি বেয়া মাৰিছোঁ বাস্তৱ দৌৰিছে এতিয়া যাই লৈ আগত এটা চাৰিআলি আছে চাৰিআলিৰ পৰা এতিয়া লেফ্টত যাব লাগিব কোন এটা যোৱা ৰাস্তা আছে কোনটো যোৱালে এদিকৰ ৰাস্তাটো বেছি ভাল নহয় এতিয়া লেফ্টত বিজয় লেফ্ট এদিকে আহি যা এইটো ৰাস্তা দি গ'লো হয় সেইফালে মানে ৰাস্তা ভাল নহয় ইমান এতিয়া এইটো ৰাস্তা দি যাব লাগিব আৰু লাহে আমাৰ বাইক কেছে দেখো ৰ'ব অলপমান বেক কেমেৰা দেখাওঁ আপোনালোকক চাইকেল কি মাৰ দিয়ে ৰে লাহে বল বাস্তৱ তৰাদিবি যায় আগতে কেইবাৰমান গ'লি তৰাদিবিত মই গ'লো 6-7 মই গৈছোঁ 6-7 বাৰতকৈ বেছি গৈছোঁ ভাল লাগে 9বাৰমান গৈছোঁ গাইছ বহুত ভাল লাগে যাবলৈ ন ছোৱালী বেছি আছে না সেইটো কাৰণে বেছি ভাল লাগে কি কবি ছোৱালীৰ কথা নক'বা দেই ৰাজা অলপ ৰখিবা কিবা এটা কৈ দিয়া ভাত খালা তৰাদিবিত কিয় আহিছে लेकिन हुआ है मैंने क्या नहीं जानता ना क्यों ना जाने क्या वही लड़की दिखा रहे 40 पैसे नहीं किधर हाथे ही बोना ना है बी बॉयस ने सुना बियन ইয়াৰ পৰা ৰাইট ৰাইট বলক ৰাইট এইটো ৰাস্তা ইমান বেয়া ৰাস্তাটো সৰু হ'ল হ'বলা গাইছ দেখিতো এনেকৈ লাগিছে ন
আমাৰ ছিংগাৰটা গান গাই আছে চাওক গাব শুনক গান গা ককা নহয় এতিয়া গানটো নহ'ব ন অলপ জংঘল আছে কিবা ওচৰ পৰা চালে অন্য নগমহে দেখি আৰু কিন্তু সৰু জংঘলহে আৰু কি ক'ব হাৱা মানে কি খেতি পথাৰ আছে অলপ কিন্তু ইয়াত জংঘলহে আৰু চব ফালে খেতি কৰা নাই দলং পাৰ হওঁতে ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা যেন লাগিছে নগাঁৱৰ পৰা আহিছোঁ এতিয়া কাৰ্বি আংলং সোমাইছোহি প্ৰথম কাৰ্বি আংলং সোমাই বেলিটো ইফাললৈ পৰি আছে চিনি নাপায় বাস্তৱ চলাব এতিয়া মই উঠিম অলপমান কথা পাতিম বাস্তৱ উঠা জল্দি উঠিলোঁ আৰু ৰাজা বাইকে আনিব যাবলৈ ৰাতিপুৱাতে ফোন কৰিছিলে এতিয়া ৰাতিপুৱা বহুত দেৰিয়ে হৈ গ'ল এতিয়া ৰাতিপুৱাতে ফোন কৰা এতিয়ালৈকে যাব পৰাই নাই কৈছোঁ পিঠা চিঠা বনাই থ'বলৈ কৈছোঁ এতিয়া বনাই থৈ না নথৈ নাজানো আৰু বনাই থৈছে দেখাবলৈ চেষ্টা কৰিম কি খুৱাই চাম ৰাজা ৰাজা তোৰ বাইকত যাবি এতিয়া তই কি খাব খুজিবি ৰাজা তোৰ বাইকতে দিব জানো খাব দিব তোমাৰ যিহে একদম দাম কাটি ইউটিউবত ফেমাছ কৰি দিম আৰু মজা লাগিছে দেই জেগাখন অলপমান চেনেল আছে ঘৰত গৈ পেলাই লিংকটো দি দিম অলপ আগত কথা পাতিম আকৌ বলক ফাইনেলি পামহি আৰু এতিয়া মেইন ৰোড মানে কি হ'ল কি আছিলে হাবি পাই গ'লোঁ এইকেইটা ৰখিলে ক'ৰবাত আহি পোৱাই নাই এতিয়া কি অলপ ৰখি ল'ম ইয়াতে মানে এইফালে আগত বগৈতল আছে তাতে ৰখিম কি দুজনে ভালকৈ চিনি নাপায় এইফালে আগত বগৈতলত ৰখিম বোলা ইয়াত নৰখোঁ এইটো বগীতল বগৈতল হ'লে সৰু সৰু আছে গছজোপা অলপ আগত যাম ব'ল এই দুজন আহি আছে বহুত পিছত ৰখি গৈছিলোগৈ মানে তাৰমানে ৰাজাই তাৰ বাইকৰ চাইকেল পেহাকৰ ঘৰতে আছিলে বুলি কৈছিলে সেইকাৰণে মানে আনিবলৈ গৈছিলে এতিয়া নাই নহ'লে নেপালে চাইকেলখন সেইকাৰণে এনেকৈ আহিবলগীয়া হ'ল আৰু আগত যোন গান গাই গাই আহি আছে পিছত ৰাজা ড্ৰাইভাৰ এক্সচেঞ্জ কৰিলে আমাৰ অলপ পিছত এক্সচেঞ্জ কৰা হ'ব ব'ল ব'ল ৰখিব নালাগে ৰখিব নালাগে ব'ল ব'ল বগৰী খাবি পিছত ব'ল 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 জল্দি ব'ল খাবলৈ বহুত তিতা হ'লেও উপায় নাই পেলা পেলি নাই অলপ বহুত ৰাজা বিজয় আগত বহুতো আগত পালেগৈ বগৰী খাই বোলে বগৰী অঁ আগত আছে বগৰী গছ ভাল নালাগে খাই সেইকাৰণে বহুত দিন অহা নাই এইটো ৰাস্তা বহুত দিন মানে দিন হোৱা নাই 6 মাহ এনেকুৱা হৈছে মই এসপ্তাহ আগত আহিছোঁ ন এইটো ৰাস্তা এতিয়া ধান কাটিছে আৰু অলপ চলপ কাটি আছে এসপ্তাহ হৈছিল 2 মাহমান আছে আৰু এসপ্তাহ আগত মানে ধান নাই কাটিছিলে এসপ্তাহ নহয় 3 দিনমানৰ আগতে এদিন আহিছিলোঁ মানে বাইকত আহিছিলোঁ সেইদিনাখন এনেই পাটনাৰ লগত অহা নাই আজি পাটনাৰ লগত আহিছোঁ আগৰ ৰাস্তা অলপমান দেখুৱাই দিওঁ বগৰী এজোপা আছে তালৈকে অলপমান দেখুৱাই দিওঁ আৰু আহি গ'ল এই দুটা হাই মানে একেলগে যাম আৰু কিয় বগৰী তল আগৰজোপা ৰখিম আৰু এজোপা ভাল নালাগে মানে অঁ সেইজোপাহে ভাল ৰখাই দিয়া
যদি মাছ মাৰিব বিচাৰে চিনি নাপায় কোনোবাই মাছ মাৰি আছে 3জন মানুহে বেছি নাই সৰহকৈ মাৰিলে দেখা পালে হয় মোক এটা দিয়া পাৰি গৈ বিজয় তোমাৰতো আদত আছে চপৰা মৰা লেপা পৰা আছিল মই এটা খুলি লওঁ ছিগি লওঁ কেঁচা বগৰী খাই দিওঁ পাৰ মই এটা পকা বগৰী দেখিছোঁ এটা নহয় দুটা বেয়া এটা বগৰী দেখা পাৰিব এতিয়া বগৰী নকৰিলে দেখাই নাপায় মোবাইলতে মাৰি পাম দেই কেমেৰাতে মাৰি পাম হ'ব তাত এইটো সাৰ গৰু হয় হেল্ল' বন্ধুসকল নমস্কাৰ আধা পালোহি আৰু এনে কৈছিলোহে হেল্ল' বন্ধুসকল এতিয়া গৈ আছো একেবাৰে ঘৰত কৰি আছো লগ পাম বাই বাই কি হৈ আছিলে এসপ্তাহত আগতে চোৱা ৰাস্তা কি আছিলে এতিয়া কি হৈ গ'ল ৰাস্তা আমাৰ নগাঁৱতহে নহয় এনেকুৱা ৰাস্তা আগতে আহিছে মেমেৰিটো গাল কোন লগ ফোন কৰিলেতো কৈছেতো আজি চাহ নোখোৱাম বুলিয়ে কৈছে ঘৰত যাইলে গম পাম কি কৰে নোখালে সঁচা চিকে নোখাব হ'বলৈ গম লাগিছে নহ'লে কি ব'লক এতিয়া আগত প্ৰকৃতি আছিল এয়া ৰাস হয় নাট্য মঞ্চ হয় ৰাস্তালৈকে সোমাই আহিছে কি বাত কৰতি হে চালু কি ভাগিয়া বোলে অ' নো ক'ত আছে ঘৰ নাম যা সেইটো সোমাব যা এতিয়া আহি পাইছোহি বহুত ভাগৰত আহি পাইছোঁ কি দিয়া চাম ভাবিছিলোঁ কপিলি কিনাৰত যাম এতিয়া কপিলি কিনাৰত যোৱা নহ'ব আৰু দেৰি হৈ যাব ন গধূলা হৈ যাব ভালেই হ'ব দে এতিয়া সোধোগৈ আৰু বেলেগ এদিন আহিম পোলাও বনাবলৈ কপিলি কিনাৰত দেখা নাপাব এতিয়া কি বনাই থৈছে নেজানো আৰু নবনাই কৈ আছিলে ভিতৰত সোমাই যায় কি বনাব সুধিলে গম পাম বোল ক'ত তোমাৰ ক'ত জলদি দম দিয়া দি নহ'ব আহক মেডাম আহক এইজনী মেডাম আহি আছে ৰাজা তামোল পাৰ নহয় চাহ বনাব দিয়া ক'ত তামোল পোৱাৰ কথা বাদ দে কিবা এটা কৈ দে কি কম বোলে বাদ দে নালাগে ক'ব নালাগে বল বাহিৰত আগফালে তই কি এতিয়া ভিতৰত আছ নেকি লাগিছিলে এনেকাই আহি পালোঁ নাৰিকল ৰাজা উঠাই দিম বুলি ভাবিছিলোঁ বাৰীয়ে পাতা নি খাবিব লাগিব আজি ৰাজা বাইকৰ ঘৰ চাই লওক তই আৰু দিবি কলগছ অমিতা গছ ইমান ওখ ইয়াত মানে আমাৰ গাতটো বহুত চাপৰতে লাগে ন কপিলি যাম বুলি ভাবা আজি যোৱা নহ'ব পিছত এদিন যাম সেইটো ব্লগ এক্সট্ৰা হ'ব একেবাৰে টুংপ্ৰেং বজাৰ যাব লাগিব যে টুংপ্ৰেং বজাৰ যাম তাতো চাই আহিম এটা ৰাস্তাতে আহিম এটা ৰাস্তাতে প্ৰাগো চাব পাৰি কপিলি কিনাৰতো গৈ আহিম বজাৰত দেখাম টুংপ্ৰেং বজাৰ যোৱা টাইমত অলপ লগ পাম বাই বাই গাইছ নগাঁও আহি পাইছোঁ আৰু কি কবি কাৰ্বি আংলঙৰ পৰা যেন তেন পালোঁহি আমাৰ কক্কৰ ভাইৰ লগত পাইছোঁহি উঠি লোৱা চিন্তা কৰিব নালাগে হেভি ড্ৰাইভৰ আছে পেলালে পেলাম নেপেলালে নাই কল বাগানটো কমেও 15-16 বিঘামান হ'ব তামোল বাগানতো আছে মাজে মাজে তামোল বাগান এই পাগলে 2 বিঘা এইখন লবৰ বাগান হয় আমাৰ মানকক কি কম আৰু খেলা কিবাই ওলাই যায় দেখোন গ'ল এইটো হ'ব 2.5 বিঘামান এইটো হ'ব 1.5 বিঘামান 2.5 বিঘা নহয় ৰে ভালটো নেকি হয় 2.5 বিঘামান হয়
So guys, finally আহি পাই গ'লোহি ঘৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব ভিডিঅ'টো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব বাই বাই আজিকালি টাটা अगली वीडियो में मिलता हूँ